ডিসলিপিডিমিয়া মানে আমাৰ যেতিয়া বডিত আমাৰ ফেটৰ পৰিমাণ বাঢ়ি যায় বা কমি যায়, তেতিয়া আমি একেলগে গোটেই টাৰ্মটো বাঢ়ি গ'লেও আমি কওঁ বা কমি গ'লেও আমি কওঁ এইটো ডিসলিপিডিমিয়া বুলি। একচুৱেলি ডিসলিপিডিমিয়াত আপোনাৰ কি হয়, আমাৰ কলেষ্ট্ৰল বাঢ়ে। ধৰক টোটেল কলেষ্ট্ৰল বাঢ়িব পাৰে, আপোনাৰ ল' ডেঞ্চিটি লাইপোপ্ৰটিন কলেষ্ট্ৰল বাঢ়িব পাৰে, ট্ৰাইগ্লিচাৰাইড লেভেল বাঢ়িব পাৰে, আৰু যদি কমে দেন আমাৰ হাই ডেঞ্চিটি লাইপোপ্ৰটিন কলেষ্ট্ৰল কমি যাব পাৰে। আমি সেই গোটেইখিনিকে একেলগে যে সাঙুৰি কওঁ তাকে আমি ডিসলিপিডেমিয়া বুলি কওঁ। এতিয়া কাৰণ এনেকুৱা হয় যে সেইটো প্ৰাইমেৰী কাৰণ থাকে, ছেকেণ্ডেৰী কাৰণ থাকে। এতিয়া ধৰক প্ৰথমটো হৈছে আপোনাৰ জেনেটিক, বংশগত। আপোনাৰ ঘৰত আগৰ পৰা আছে, সেইটো আপোনালৈও আহিব বেমাৰটো, কাৰণ তাত এটা জেনেটিক ডিফেক্ট থাকে। সেই জেনেটিক ডিফেক্টটোৰ কাৰণে আপোনাৰ ডিসলিপিডিমিয়া হ'ব পাৰে। তাৰপিছত আহে আপোনাৰ ছেকেণ্ডেৰীৰ ভিতৰত আপোনাৰ আমাৰ নিজৰ ডাইটৰ ওপৰত। যদি বহুত আমি ফেটি ফুড লৈ থাকো, ফেটি ডাইট লৈ থাকো, তেতিয়া আমাৰ কলেষ্ট্ৰল বাঢ়ি যাব পাৰে, ডিসলিপিডিমিয়া হ'ব পাৰে। তাৰপিছত হৈছে আমাৰ চিডেণ্টেৰী লাইফষ্টাইল, এক্সাৰচাইজ নকৰো, ঘৰতে বহি থাকো, তেতিয়াও আপোনাৰ হ'ব পাৰে ডিসলিপিডিমিয়া। কিছুমান কিছুমান বেমাৰো আছে যাৰ য'ত আপোনাৰ ডিসলিপিডিমিয়া দেখা পোৱা যায়, যেনে আপোনাৰ ডায়েবেটিছ, নেফ্ৰটিক চিণ্ড্ৰম, কুচিং চিণ্ড্ৰম। তাৰপিছত আপোনাৰ কিছুমান ড্ৰাগছো আছে যিবোৰ আপোনাৰ লং টাৰ্মত যেতিয়া লৈ থাকে তেতিয়া আপোনাৰ ডিসলিপিডিমিয়া হ'ব পাৰে, যেনেকে আপোনাৰ ষ্টেৰইড ধৰক, তাৰপিছত আপোনাৰ অৰেল কন্ট্ৰাচেপ্টিভ পিল বা এন্টিৰেট্ৰিঅ'ভাইৰেল থেৰাপি যদি লৈ থাকে লং টাৰ্মত, তেতিয়া আপোনাৰ হ'ব পাৰে। নেক্সট আমাৰ প্ৰেগনেঞ্চি টাইমতো আপোনাৰ ডিসলিপিডিমিয়া হ'ব পাৰে, আৰু যদি অধিক মদ্যপান কৰে তেতিয়াও আপোনাৰ ডিসলিপিডিমিয়া হ'ব পাৰে। এতিয়া চিমটমটো একজেক্টলি আপুনি তেনেকে ক'ব পৰা নাযায়, কিন্তু ধৰক আপোনাৰ যেতিয়া কলেষ্ট্ৰলৰ বাঢ়িব কমিব বা ডিসলিপিডিমিয়া হ'ব, আপোনাৰ এনেকুৱা হ'ব যে অলপ কাম কৰিলে ভাগৰ লাগে, মাজে মাজে আপোনাৰ বুকুৰ বিষ হয়। এনেকুৱা হ'ব পাৰে যে আপুনি কেতিয়াবা নিজেও দেখিব পাৰে যে আপোনাৰ চকুৰ পতাত এইডোখৰত আপোনাৰ বগাকে কেতিয়াবা দাগ পৰে, কলেষ্ট্ৰল বেছি হলে আপোনাৰ দাগ পৰে, বা চকুৰ মনিটোৰ সেই কলা আৰু বগা অংশৰ মাজত এটা গোলকে বগা চামনি পৰে, তেতিয়া গম পোৱা যাব যে ডিসলিপিডিমিয়া হৈছে। এতিয়া পেচেণ্টে নিজেতো কেতিয়াও গম নাপায় যে তেওঁৰ ডিসলিপিডিমিয়া হৈছে বুলি। তেওঁ প্ৰথমতে আহিব লাগিব যে ডাক্তৰৰ ওচৰত যে মোৰ এনেকুৱা এনেকুৱা অসুবিধা হৈছে। তাৰপিছত তেওঁ আপোনাক পৰীক্ষা কৰিব দিব, বিশেষকে সেই লিপিড প্ৰফাইলটো পৰীক্ষা কৰিব দিয়ে। যেনে সেই লিপিড প্ৰফাইলটো চেক কৰাৰ পিছত সেই লিপিড প্ৰফাইলত যদি এবনৰ্মেলিটি আছে, সেই একৰ্ডিংলি আপোনাক ডায়েগনজ কৰা হয়, তাৰপিছত তাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰা হয়। ট্ৰিটমেণ্টত প্ৰথমতে হৈছে আমাৰ হৈছে লাইফষ্টাইল। ঠিক আছে, এতিয়া আমি যদি সদায় অধিক মাত্ৰাত আমি ফেটি বস্তু খাই থাকো, আমি সেই পৰিমাণ কমাব লাগিব। এটা বেলেঞ্চ ডাইট আনিব লাগিব, ফেটৰ পৰিমাণ কমাব লাগিব। নেক্সট হৈছে আপুনি যদি বহুত অভাৰ ৱেইট হৈ আছে বা অবেজ হৈ আছে, তেতিয়া আপোনাৰ ৱেইট কমাব লাগিব। তাৰপিছত আহিব আপোনাৰ এক্সাৰচাইজ কৰিব লাগিব, ফিজিকেল এক্টিভিটি ৰেগুলাৰ ডেইলি লাইফত লাগিব, বহি থাকিলে নহ'ব। সেই আপোনাৰ যিখিনি পৰীক্ষা কৰিব দিলে তাৰ একৰ্ডিংলি মেডিচিন আছে, সেই মেডিচিনৰ কোৰ্চ এটা এটা দিব। সেই মেডিচিন খালে আপোনাৰ ডিসলিপিডিমিয়া ভাল হৈ যাব। ডিসলিপিডিমিয়া যদি আপোনাৰ বহুত দিন ধৰি হৈ আছে, তেতিয়া আপোনাৰ এনেকুৱা হ'ব পাৰে, এসময়ত গৈ আপোনাৰ হাৰ্ট এটেকো হ'ব পাৰে। পিছত আপোনাৰ কলেষ্ট্ৰল এফিচিয়েঞ্চি হলে আপোনাৰ কেতিয়াবা এনেকুৱা হয় যে কিছুমান কিছুমান হৰমনত বনিবৰ কাৰণে কলেষ্ট্ৰল বহুত জৰুৰী হয়। যদি কলেষ্ট্ৰল নাথাকে তেতিয়া আপোনাৰ সেইবোৰ ডেফিচিয়েঞ্চি হ'ব, হৰমন বনিবলৈও ডেফিচিয়েঞ্চি হ'ব। ডিসলিপিডিমিয়াটো একচুৱেলি জেনেৰেলি সাধাৰণ মানুহৰ নহয়। ডায়েবেটিছ যদি হৈছে, ডায়েবেটিছৰ লগতে আপোনাৰ ডিসলিপিডিমিয়া হ'ব পাৰে। হাইপথাইৰয়ডিজম হলেও আপোনাৰ ডিসলিপিডিমিয়া হয়, আৰু সেইটো যিমান পাৰে সোনকালে ডায়েগনজ হৈ বুলি আপুনি চিকিৎসা কৰিলে আপোনাৰ ভাল। এইটো তেনেকুৱা হেৰি নহয়। এতিয়া আমি সদায় আমি মেইনটেইন কৰিব লাগিব আমাৰ ডাইটটোৱে। আমি বেছি বোলে ভজা পৰা বস্তু খাওঁ, সেইবোৰ আমি কমাব লাগিব। বহুত তেল মছলা খাওঁ, সেইবোৰ কমাব লাগিব। ঘি বাটাৰ খাওঁ, সেইবোৰো কমাব লাগিব। নিজে এক্সাৰচাইজ কৰিব লাগিব। বাকী খোৱাটো আমি নিজে মিলাব লাগিব। অধিক মাত্ৰাত আমি ফেট কনজিউম কৰিব নালাগিব। যদি আপোনাৰ ডিসলিপিডিমিয়া হৈ গৈছে অলপমান বেছি পৰিমাণে, প্ৰথমতেতো আমি নিজৰ লাইফষ্টাইলটো বেলেঞ্চ কৰিব চাব লাগিব। যদি বোলে বহুত বেছি পৰিমাণে আপোনাৰ বাঢ়ি গৈছে দেন
আপুনি মেডিকেশ্যনেই ল'ব লাগিব। মেডিকেশ্যন লৈ আপোনাৰ কণ্ট্ৰল অহাৰ পিছত আপোনাৰ মেডিকেশ্যন বন্ধ কৰি আপুনি নিজৰ সেই লাইফষ্টাইলটো মেইনটেইন কৰি থাকিলে আপোনাৰ ডিছলিপিডিমিয়াৰ পৰা হাত সাৰি থাকিব পাৰিব।